তেওঁলোকৰ আমি প্ৰেছ মিট এখন দিছে বুলি আমি শুনিবলৈ পাইছোঁ যে উক্ত প্ৰেছ মিটত তেওঁলোকে এটা কথা কৈছে যে অহা যি তেওঁলোকৰ কাৰ্যসূচী আছে 4, 5, 6 এই কাৰ্যসূচীত আমি যি বন্ধ ঘোষণা কৰিছোঁ বুলি তেওঁলোকে কৈছে বা কলা পতাকা প্ৰদৰ্শনৰ কথা যিটো কথা কৈছে গতিকে এনেধৰণৰ কাৰ্যসূচী নকৰিবলৈ আমালৈ আহ্বান জনাইছে গতিকে আমিও তেওঁলোকক এটা আহ্বান জনাইছোঁ যে তেওঁলোকে যি চকলং যি বিবাহ প্ৰথাক তেওঁলোকে অপমানিত কৰিছে বা আজি যেনেধৰণে আমি আহিছোঁ যেনেকৈ বৌদ্ধ বিহাৰলৈ যোৱাৰ বাবে এঘৰ মানুহক তেওঁলোকে বহিষ্কাৰ কৰিছে বা এনেধৰণৰ কাম কৰিছে অতি নিন্দনীয় কাম কৰিছে গতিকে এনেধৰণৰ কামে গোটেই সমাজখনক আচলতে বিভেদ কৰিছে আৰু চাউলুং চুকাফাৰ যি সাতাম পৰীক্ষাৰ যি সম্প্ৰীতি এনাজৰী এই এনাজৰীডাল ভাঙি তেওঁলোকে থানবান কৰিব বিচাৰিছে গতিকে আমি আগতেও কৈছোঁ যে তেওঁলোকে এই শংকৰদেৱ প্ৰতিষ্ঠা কৰা নামঘৰটোকে আকৌ ভাগ কৰি এটা শংকৰী সংঘৰ নাম দি আৰু এটা নামঘৰ প্ৰতিষ্ঠা কৰিছে গতিকে গাঁও অঞ্চলত তেওঁলোকে সমাজখন বিভেদৰ সৃষ্টি কৰিছে গতিকে আমি বাৰে বাৰে কৈছোঁ যে চকলং যি বিবাহ প্ৰথা এইটো এটা ঐতিহাসিক আহোমৰ পবিত্ৰ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানক তেওঁলোকে অপমান কৰা মানে গোটেই জনগোষ্ঠীটোক অপমান কৰা আৰু চৰাইদেউ জিলা বুলিয়েই নহয় গোটেই অসমবাসীত থকা আহোম জনগোষ্ঠী আজি ক্ষোভত মানে জ্বলি আছে গতিকে তেওঁলোকে অতি শীঘ্ৰেই কেন্দ্ৰীয় তেওঁলোকৰ নেতৃত্ব যি আছে কেন্দ্ৰীয় নেতৃত্বই যেতিয়ালৈকে ক্ষমা নুখুজিব তেতিয়ালৈকে আমাৰ যি কাৰ্যসূচী আছে 4 তাৰিখে কলা পতাকা প্ৰদৰ্শন আৰু 6 তাৰিখে যিদিনা আছে সেইদিনা চৰাইদেউ জিলা 12 ঘণ্টীয়া যি বন্ধ এই বন্ধ ঘোষণা কিন্তু কৰিবলৈ আমি বাধ্য হ'ম যদি তেওঁলোকে ক্ষমা খোজে কেন্দ্ৰীয় নেতৃত্ব আৰু যদিও আমাৰ ক্ষমা খুজিলেই নহ'ব আমাৰ কথাবোৰ মনপুত হ'ব লাগিব আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকে যিখন লাহিং আঞ্চলিক আছিলে লাহিং আঞ্চলিকখন তেওঁলোকে ভংগ কৰিব লাগিব যিসকল আঞ্চলিকে মানে আপোনাৰ চকলং প্ৰথাক অপমানিত কৰিছে গতিকে এনেধৰণৰ কাৰ্যসূচী কৰিলেহে আমাৰ বন্ধ উঠাই দিয়াৰ কথা আমি চিন্তা কৰিম বা কলা পতাকা প্ৰদৰ্শন কৰা যিটো ব্যৱস্থা এই কাৰ্যসূচী আমি নকৰাৰ সিদ্ধান্ত ল'ম প্ৰথমে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু কথাবোৰ আমাৰ মনপুত হ'ব লাগিব আহোম জনগোষ্ঠীৰ কাৰণে ধন্যবাদ